আহি গ'ল সৰস্বতী পূজা একেলগে এটা আমাৰ যদু হয় ইয়েছ নমস্কাৰ সেৱা কৰি ওলাই আহিছোঁ আজি সৰস্বতী পূজা আৰু তাতে আজি 26 জানুৱাৰী আপোনালোকে গম পায় তাৰ কাৰণে আজি ভিডিঅ'টো ব্লগটো বনাইছোঁ আপোনালোকে চাব আজি গৈ আছোঁ বাৰু হাইজন হায়াৰ ছেকেণ্ডেৰী স্কুলত তাত আপোনালোকে কি হয় ভালকৈ দেখুৱাই দিম আজি মানে ছোৱালীবোৰ কথা ধৰিব পৰা নাই ছোৱালীবোৰে মানে দেৱীক পূজা কৰিবলৈ আহিছে নে দেৱীয়ে ছোৱালীক পূজা কৰিবলৈ আহিছে দুইটা কথাটো একদম খেলি মেলি হৈ আছে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হয় কথাটো জনাব কমেণ্টত আপোনালোকে চাই লওক ছোৱালীবোৰ এইটো দিব্যজ্যোতি আপোনাক দেখাইছিলোঁ এইটো ৰক্তিম যদু 50 টকা লৈ যাম আজি 26 জানুৱাৰীৰ কাৰণে পতাকা উত্তোলন কৰি দিয়া আছে হঠাৎ স্কুলৰ মিডিয়া আহি গ'ল নহয় যোৱা বছৰ আহিছে এইবাৰো আহিছে বাৰু মিডিয়া আহি গ'ল কেনেধৰণৰ ইয়াত আপ্যায়ন তথা অতিথিক আপ্যায়নৰ বাবে কেনেধৰণৰ ব্যৱস্থা ৰাখিছে আজি সৰস্বতী পূজা আপ্যায়ন মানে আমাৰ ইয়াত এতিয়া লুচিকম আমি ব্যৱস্থা কৰিছোঁ ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীৰ কাৰণে খাব আৰু ছাত্ৰ ছাত্ৰী আনন্দ মনে ভাবিছোঁ আৰু গণৰাজ্য দিৱস উদযাপন কৰিলে গণৰাজ্য দিৱস আমি 7:10 মানতে কৰিছোঁ নেকি 7:10 এইবাৰ পোনপ্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস আৰু সৰস্বতী পূজা একেলগে আপোনালোকে তেওঁ প্ৰসাদ দি আছে এইপিনে এইটো দিব্যজ্যোতি ইয়াক বৰ অসন্তুষ্ট হৈ থাকে সৰস্বতী পূজাৰ দোল দিলে পুৰি দিছে ইয়াক খাই আছে ৰক্তিম চাই আছে মুকুল যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা টিপি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি নকওঁ অথনি কমেণ্টত জনাব দেই ছোৱালীবোৰৰ কথা কমেণ্টত পাম দুটাই পাম দিছে মানুহ লাগিছে 3টা